আহিছিলে মানে 100 টকা দিছিলোঁ এইটো দিয়া ভিডিঅ'টো ৰেকৰ্ড হ'ল কাৰণ আমাৰে দায় কাৰণ আমি পইচাটো খোজা নাই সিহঁতো বহুত বিজি থকা মানুহ কাৰণ আমাকো 50 টকা দিয়াটো নপৰে নাই অভিয়াছলি আমাৰো এইটো দায় দাদা 50 টকা দিছে এনেকৈ 50 টকা নিদিলোঁ অ' বেবছ ফুল্লো আহিছে দাদা 50 টকা ইনকাম নিদিলোঁ কিবা 50 টকা আমি 100 টকা তেল ভৰাইছিলোঁ 100 টকা দিছিলোঁ নে আপোনাক এতিয়া 50 100 দিছোঁ 50 আজি আমি যাই আছোঁ মঙলদৈত কাৰণ মোৰ ভইচবিলাক অলপমান বেয়াকৈ আহে না কাৰণ সেইটো কাৰণে হৈছে মোৰ মোবাইলৰ ভইচ ৰেকৰ্ডিঙে কৰোঁ সেইটো কাৰণে এইটো বহুত নইজ চইজ আহে সেইকাৰণে মই আজি ভাবছোঁ যায় এটা মোবাইলৰ ৰেকৰ্ড এটা মাইক এটা কিনি যায় অফলাইন মাৰ্কেটত চলে কিমান দাম যদি অফলাইন মাৰ্কেটত যদি দাম কমাই হ'ব লাগে কাৰণ ফ্লিপকাৰ্টত যোনটো জেকপট এটা আহে না এইখনৰ এইটো 900 টকা 800 টকা আহে এইটো এটা যদি 80 টকাত পাওঁ অভিয়াছলি মই 80 টকীয়াটোৱে ল'ম আৰু চাওঁ যায় তাতে কেনেকুৱা ধৰণৰ মাইক পাওঁ কেনেকুৱা ধৰণৰ জেকপট পাওঁ আৰু কিছুমান বস্তু অফলাইনো কিনিব লাগে তেতিয়াতো অনলাইন অহা হৈছে তেতিয়াতো ভাই মই অনলাইনতে শ্বপিং বেছিভাগ কৰা হৈ গ'ল কাপোৰে হওক বস্তু হওক আৰু অফলাইন দোকানত মই ভিজিট কৰাই বন্ধ কৰি দিলোঁ এটা প্ৰব্লেম এটা হৈছিল নাই আকাশ যেতিয়াৰ পৰা অনলাইন শ্বপিং বেছিকৈ বাঢ়িল নে তেতিয়াৰ পৰা আমি দোকানতে বহুত সেইকাৰণে আমি ৱেডাৰটো কিন্তু বঢ়িয়া বাইক চলাব এনেকুৱা ৱেডাৰতো চাইজ চলি ঠিক নাপায় এখন চলেহে বঢ়িয়া ভাল লাগে আৰু কি আৰু যদি ভিডিঅ'টো ভাল লগা লাগে শ্বেয়াৰ কৰিব নপৰিব আৰু আপোনালোকে সোনকালে আপোনালোকে তেওঁ টাৰ্গেটটো দিব আৰু এই ভিডিঅ'টো চাই আছা ভাই লাইক এণ্ড শ্বেয়াৰ কৰিব নপৰিব আৰু আশা কৰোঁ ভাই ভিডিঅ'টো সোনকালে চাই থাকিবি এইটোৱে দাদা মানে ইটাবে গণ্ডগোল লাগবা ধৰিছে মানে মই দাদাটোক এয়া 100 টকাটো এয়া মই দিলোঁ আৰু দিয়াৰ পাছত দাদাজনেও মানে মই 150 টকাৰ তেল ভৰাই দিলা আৰু মানে চেঞ্জটো দিবা পাহৰিলা হয়তো দাদাজনৰো মানে বহুত ব্যস্ত থাকিব পাৰে আৰু ময়ো লক্ষ্য কৰা নহ'ল ময়ো কিবা বেলেগ কামত গুৰুত্ব দিছিলোঁ সেইকাৰণে মই তেলটো ভৰাই পেলাই এতিয়া ডাইৰেক্ট মই এটা ইয়াৰ পৰা যাম তাৰ পাছতে গণ্ডগোল লাগি গ'ল এয়া আপোনালোকে দেখা পাব পাৰে যে মই গাড়ীখন ষ্টাৰ্ট দি মই গেলোৱে আৰু মানে এইটো মানে মোৰ বহুত ডাঙৰ ভুল আছিল মানে মই একবাৰ চেকো নকৰিলোঁ একবাৰ নাচালোঁ মানে যদি মোৰ যদি কেমেৰাটো অন নাখিল হয় তেতিয়া মানে মই বহুত 50 টকাটো ঘূৰি হয়তো নাপাবও পাৰলোঁ হয় দাদাজনে লাষ্টতে কৈছে কেমেৰা ফুটেজ দেখোঁ তাৰপিছতে আমাক 50 টকাটো দিলা সেইকাৰণে যেতিয়া মানে মই আগতে কথাখিনি ক'লোঁ জানো কনফিউজন নালাগক সেইকাৰণে মই আগতে ক'লোঁ আৰু মানে এতিয়া আমি ঘূৰি অহাৰ পাছতে আমাৰ ৰিয়েলাইজ হ'ব যে আমি এনেকৈ পইচাটো মানে ঘূৰাই পোৱা নাছিলোঁ আৰু মই প্ৰথমতে হৰুৱা বুলি ভাবিছিলোঁ কিন্তু তাৰপিছত চেক কৰিলোঁ কেমেৰা ফুটেজ চেক কৰিলোঁ তাৰপিছতে গম পালোঁ যে দাদাজনে দিব পাহৰিলা আৰু এইটো কাৰো ভুল নাই দেচোন সেইকাৰণে শেষৰ কালে চাই দিব ভিডিঅ'টো 100% ইথানল গাড়ীত আছে এটা ক'ব নোৱাৰিব চবৰে বিভিন্ন হেৰি আমি যদি কৰিব লাগে পৃথিৱীত যি হয় জাগা পাই পৃথিৱীত কি হৈছে মোৰ আপোনাৰ লাভ নাই লাভ নাই মোৰ কি হৈছে কাবাৰ শুনি থাকক
ইফালেদি এনেকৈ আহিব লাগে নে সিফালেদি এনেকৈ যাব লাগে কিন্তু এটা চব কিবা সেনেকৈ আহিছে তাত থাকিব পাৰে হেৰি কি বুলি কয় থাকিব পাৰে ডমিনাৰ আমাৰ তাত থাকিব পাৰে স্প্লেণ্ডাৰ লৰ্ড স্প্লেণ্ডাৰ গাইজ লৰ্ড স্প্লেণ্ডাৰ থাকিব ই মোক বৰ বেয়াকে স্প্লেণ্ডাৰ লৈ পেলাই কেমেৰা মুখত লৈ যাই আছে আমিও এদিন এই ডমিনাৰ মই ভাল নাপাওঁ ডমিনাৰ হ'লে মই এইখন শিকি ল'ম ভাবিছিলোঁ এইখন হিমালয়ন খাই মজা লাগে গাইজ মানে মজা লাগে হিমালয়ন আমি আকৌ গাড়ী ষ্টাৰ্ট কৰি দিয়া মানুহ মই গাড়ী চলাব কিয় নাজানে ইমান টান নহয় গাড়ী চলাবা মোৰ কাৰণেতো একো টানে নাই এইবিলাক গাড়ী চাড়ী চলোৱা তাতে অহংকাৰ কাৰণে দেই গাড়ী থকা বহুতে কবি ভাই চলোৱা পাৰি কিন্তু বেছিকে অহংকাৰ কৰিছে মোৰ অহংকাৰ কৰা নাই কিন্তু মানে ক্ষতি This is double stand. Double stand. You say that. Logging. Hey. নাই আগতে আমি কি ক'ত দোকানখন ক'ত গৈছিলি দোকান আছে বোলে তাতে আৰু আমি যাই আছোঁ খোজকাঢ়ি আগতে লৈও নাযায় চেক পৰ দোকান নাই আগত এই মল এখন পাইছোঁ মল এটা কেমেৰাটো নহ'ব বুলি কব বেছি নাযাবি নেকি কি খাবি স্কিন এয়া কি বিচাৰ চেল নহয় চেল নহয় চেলে যদি নহয় क्या अच्छा है वो तो मीठा কি ভাই যাবি নেকি ক্লাছ মাহটো মই দেখাই যাওঁ মই ইয়াত লগাব লাগিব আমি গৈ গেলাই যায় এখানকার বৃষ্টির জায়গায় নয় এই রাস্তা দিয়ে যাওয়া পারে রাস্তা দিয়ে হয় রাস্তা হয় না নয় কিছু রাস্তায় হয় আর ওটা আগের রাস্তা আছে
তো বহুতখিনি আছে বোলে লিন হৈ গৈছে বোলে ভৰিটো লিন হৈ গৈছে না দা এটা হয় না ini no itu está no itu está sampai itu bagi juga ইফালে দি যাব আৰু এটা আকৌ ৰাস্তা আছে ইটো দি যাব পাৰি ইটো দি গ'লে ডাইৰেক্ট আমি এই ধুৰমানা চকটো দি তাতে ওলাম যায় এতিয়া আমি ঘূৰি আহোঁতে মই 100 টকা দিওঁতে 50 টকা তেল ভৰাওঁতে 50 টকা ৰিটাৰ্ণ দিলা ইটোতো ঠিকেই আছিল প্ৰথমতে যেতিয়া দিছিলোঁ তেতিয়াতো আমাৰ পইচাটো নিদিলা মানে মোক সন্দেহ হ'ব ধৰিছে যে মোৰ 50 টকাটো ক'ত গ'ল এই ইটাহে মই ভিডিঅ' চেকিং কৰিম অলপ আগত যায় লৰি গৈছে দেহা এই 50 টকা ইয়াতে এতিয়া লৈছোঁ নে নাই ইয়াতে 50 টকা তোমাৰ সেই তেতিয়া 100 টকা ভৰাওঁতে লোৱা নাই নেকি হ'ল চেকিং কৰোঁ নেকি ভিডিঅ' চেকিং কৰি চাওঁ নেকি 50 টকাটো আছে এতিয়া মোৰ তাত পোৱা নাই দেখোন নাই লৈছোঁ নে নাই বা তেতিয়া 50 টকাটো 100 দিছোঁ এতিয়া কিমান দিছা এতিয়া 100 দিছোঁ নাই লোৱা নাই ভিডিঅ' চেকিং কৰোঁচোন গাইছ মানে একেবাৰে ঠিকে নাই ভিডিঅ'টোৰ দ্বাৰাই মই 50 টকা এটা মানে গাইছ প্ৰব্লেম এটা হ'ল চবতছে ভাল খবৰ এইটো যি মানে আমি যোনটো 50 টকা আহিছিলে মানে 100 টকা দিছিলোঁ এইটো দিয়া ভিডিঅ'টো ৰেকৰ্ড হ'ল কাৰণ আমি আমাৰে দায় কাৰণ আমি পইচাটো খোজা নাই সিহঁতো বহুত বিজি থকা মানুহ কাৰণ আমাকো 50 টকা দিয়াটো নবনে চাউন যায় আমি দাদা কম দাদা আমাৰ ভিডিঅ' এনেকৈ আছে আমি তেতিয়া 50 টকাৰ তেল হ'লোঁ কিন্তু 100 টকা দিছিলোঁ কিন্তু 50 টকা ৰিটাৰ্ণ কৰিব পাহৰিলি জানো চাউন যায় আৰু যদি নামানে আমি ভিডিঅ' দেখাম ভিডিঅ'টো চব আছে ভাই মই কওঁ কিন্তু ভিডিঅ'টো মিছা কথা নকয় নে চৈতাটো মানে এইবিলাক আপোনালোকে আমাৰ নিচিনা ভুল কীৰ্তন নকৰিব আমাৰ তাত ভিডিঅ' আছিল দেখি আমাক পইচাটো আমি পালোঁ কিবা 50 টকা আমি 100 টকা তেল ভৰাইছিলোঁ 100 টকা দিছিলোঁ নে আপোনাক এতিয়া 50 100 দিছোঁ 50 ভিডিঅ' আছে ভিডিঅ' ৰেকৰ্ডিং আছে 50 ৰিটাৰ্ণ দিয়া নাই আমি যাওঁতে আপোনালোকৰো ভুল নাই আমাৰে ভুল আমিও পইচাটো হেৰি কি বুলি কয় মই লৈছিলোঁ না আপুনি না এই দাদাজনে লৈছিল কি দাদাজনে লৈছে আপুনি লোৱা নাই হয় নেকি ভিডিঅ'টো চেক কৰি নাথাকিব দেখা দি